জানমনি ঐ তোমাৰ নিচিকি হাঁহি আপোনালোক চাপৰি বজাবলৈ ৰেডি নে? সঁচাকৈ বজাবনে? এই পিছৰ মানুহখিনিয়ে মোক দেখিছেনে নাই? হাতবিলাক জোকাৰি দিয়ক। অঁ, গাৰ ৰংটো উজ্জ্বল যে বোলো দেখিছেনে নাই? এবাৰ কি কৰিব, আমাৰ মায়ে যি বনাই চব দি যায়। এই টিপটপ দেখিলে আহো বুলি নকবা মাজনী, টিপটপ দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰে হেনো পানী পৰা ঘৰ, এই হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজত, হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী ঐ হ'ব হেনো পানী লগা জ্বৰ। থেংক ইউ বোলে হৰি। মই আকৌ ভাবিছোঁ বোলো আজিকালি গুৱাহাটীত থাকোঁ, গাঁৱত নাথাকোঁ, কিছুমান বস্তু দেখিবলৈ নাপাওঁ, গাঁওখনত আহি কিছুমান বস্তু দেখি ভাল লাগিছে। তাৰপিছতে গম পালোঁ এইবিলাক জোনাকী পৰুৱা নহয়, চব মোবাইল ৰেকৰ্ডিং কৰি আছে। মানে কোনোবা মিতিৰৰ মানুহ যদি অহা নাই তেতিয়া ৰাতিয়ে পঠিয়াই দিব আৰু ন, কে আহিছে, এইটো চা, এইটো কৰক কিহৰ লাইভ? ফেচবুক লাইভ। আজিকালি মানুহবিলাকৰ জীৱন দুটা, এটা এইটো লাইভ, এটা ফেচবুক লাইভ, হয়নে? যি অমৃত পান কৰে তেওঁ বোলে দেৱ, যি অমৃত পান কৰে তেওঁলোক বোলে দেৱ, যি বিষ পান কৰে তেওঁলোক বোলে মহাদেৱ, যিসকলে দুইটা অকল টেষ্ট কৰে তেওঁলোক বোলে পতিদেৱ। মাইকী মানুহৰ মই এটা কথা দেখিলোঁ, আপোনালোকে বেয়া নাপাব দেই, মই গাঁৱতে পাইছোঁ, ঘৰতে মোৰ দুজনী ঘৈণী নহয় জানো, এজনী আপোনালোকৰ মণি, এজনী চলাই আছোঁ আৰু অকণমান কষ্ট হয়, এডজাষ্ট কৰোঁ। ধুনীয়া সংসাৰ ৰহু ৰমলা। এদিন মানে মণিয়ে ফোন কৰিছে দেই, আমি দুটা কিবা লেকচাৰ মাৰি আছোঁ, মণিয়ে মানে ফোন কৰিছে কিবা শ্ব' কথা পাতিম। সম্ভৱ বেছি দিন আমি 6 বছৰমান বেহাৰবাৰীখন কৰি থকা নাই জানো, গতিকে অভ্যাস হৈ যায় নহয়, কিছুমান মগজুত থাকি যায়। মই আকৌ ফোনটো ধৰি মানে ঘপকৈ ওলাই গ'ল, মণি কোৱা বা পাপৰি কোৱা বুলি নোলা, মোৰ কিবা বেয়া দিনেই নেকি। মই আকৌ ৰিচিভ কৰি পেলাই ক'লোঁ অ' ৰাকুৱা। মোৰজনীয়ে লাহেকৈ কৈছে অ'ৰা কোৱা। তথাপিতো বহুত মতা মানুহ চলে আকৌ মোৰ ওপৰত, এজনীকে চম্ভালিব নোৱাৰে, মই আকৌ দুজনী। তথাপিও স্বাস্থ্য পাতি ঠিকে আছে, আপোনালোকৰ আশীৰ্বাদত ঈশ্বৰৰ কাৰণে আৰু চম্ভালিব। এটা কথা নালাগে ভালো অকণমানে ভাল। তথাপি আপোনালোকে যে ইমান ধুনীয়াকৈ হাঁহিছে, সঁচাকৈ ভাল লাগিছে। সমিতিখনেও আনিছে, সেইকাৰণে দুটা কথা ক'ব, মানুহখিনি হাঁহিলে হয়নে? কিমান এতিয়া আপোনালোকে চাওক, কালিলৈ ৰাতিপুৱা কিমান টেনশ্যন, কাৰোবাক অফিচত উলিয়াই দিব লাগিব, বা আপোনালোকেও কাইলৈ ৰাতিপুৱা কিমান কাম থাকে, তাৰ পিছতো বহি আছে দিয়কচোন, হয়নে বাৰু? অকণমান হাঁহিবলৈ পালে এইটো লাফিং থেৰাপি বুলি কয়। এতিয়া আজিকালি চিকিৎসা শাস্ত্ৰত সোমাই গ'ল লাফিং থেৰাপি। এক প্ৰকাৰ বেছি নপঢ়িলেও আমি ডাক্তৰে হ'লোঁ আৰু সৰু সুৰাকৈ, ষ্টেথিস্কোপডালহে নাই খালি। তথাপি আপোনালোকে হাঁহিলে সঁচাই ভাল লাগে। আৰু মই এটা কথা আপোনালোকক আজি কৈ থওঁ যে যেতিয়াই সুবিধা পায় হাওঁকৈ হাঁহিব, চিৰিয়াছলি। খালি এনেকৈ হাঁহিব যাতে বেলেগে পাগল বুলি নাভাবে আৰু। হাওঁকৈ হাঁহিব যেতিয়াই সুবিধা পায়, যেতিয়াই ফূৰ্তি লাগে। বেলেগ যি উৎসৱ, আমি যি উৎসৱ পালন কৰোঁ, সেই উৎসৱ আমাক কেলেণ্ডাৰে দিয়ে। আমি যিদিনা হাঁহিম, আমি যিদিনা ফূৰ্তি কৰিম, সেইটোৱে আমাৰ প্ৰকৃত উৎসৱ, হয়নে? সেইকাৰণে মই কৈছোঁ, আপোনালোকে যিদিনা হাঁহে প্ৰাণ খুলি চিঞৰি দাঁত উলিয়াই হাঁহিব। পতি ভজালে বিনা কৈলাশ নামৰ ধনী, শুনা কৈলাশ নামৰ ধনী শুনা। এটা কথা দেই, এনেকৈ কথা কৈ যাম মাজে মাজে। এটা কথা চাওক, কিমান কষ্ট কৰি এই অনুষ্ঠানভাগ হয়, এই স্থানীয় মানুহখিনিয়েহে জানে। কিন্তু আমি ওপৰতে আহি দুটা কথা ক'লেই নহ'ব কিন্তু, হয়নে বাৰু? আজি ইমান দূৰৰ পৰা দুখনকৈ নাটক আহিছে, মায়ে যি বনাই চব দি যায়। এই টিপটপ দেখিলে আহো বুলি নকবা মাজনী, টিপটপ
দেখিলে বুলি নকবা মাজনী ঐ মোৰে হেনো পানী পৰা ঘৰ এই হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজত হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজত মা মই আগতকে খিনাইছো নে হয়নে বাৰু বেহা কৰিছে নে মনিৰ চিন্তাতে হৈছে মোৰোতো মন যায় দিয়কচোন ন মানে লৈ আহিব পায় মানুহৰ পাছত পায় সেইকাৰণে মানে লৈ আনিব চ' ফ্ৰেণ্ডছ আৰু কেইটামান ভিডিঅ' আছিলে ভিডিঅ'কেইটা কি হ'ল ভিডিঅ'কেইটা কেনেবাকৈ ডিলিট হৈ গ'ল মোবাইলৰ পৰা কেনেকৈ ডিলিট হ'ল মই নিজে গম নাপালোঁ আৰু মোৰ হাতত যিকেইটা ভিডিঅ' আছিলে সেই ভিডিঅ'কেইটা মই এডিট কৰি জাষ্ট যোনখিনি ফটুৱা হাঁহিৰ মানে খলকনি তোলা সেই ভিডিঅ'কেইটা মই আপোনালোকক আগবঢ়াইছোঁ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো যদি আপুনি নতুনকৈ ভিজিট কৰিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আগলৈকো পাই থাকিবলৈ এই চেনেলটো মোৰ ব্লগৰ চেনেল হয় মেইন চেনেলটো আছে এডুকেশ্যন ফৰ ষ্টাডিজ যোনটো সেই চেনেলটোৰ লিংক মই মোৰ ডেছক্ৰিপশ্যন দিম আপোনালোকে তাত গৈ মোক ফ'ল' কৰিব পাৰে ফেচবুক ইনষ্টাগ্ৰামৰ লিংক মই মোৰ ডেছক্ৰিপশ্যন দিম তাত ফ'ল' কৰিব মোক আৰু কিবা যদি সুধিব লাগে আপুনি কমেণ্টত সুধিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক দি যাম চ' ফ্ৰেণ্ডছ আজিলৈ বাই বাই জয় অসম ধন্যবাদ জয় অসম